আদৰণি জনাইছো আৰু ধন্যবাদ জ্ঞাপন কৰিছো। অসম গণ পৰিষদ দল কেৱল এটা ৰাজনৈতিক দল নহয়, ই অসমৰ জাতীয় জীৱনৰ ইতিহাস। এই ইতিহাস আমি ৰক্ষা কৰিব লাগিব। আমি আঞ্চলিক আদালতৰ ধ্বজা পুনৰ উৰুৱাব লাগিব। 2011 চনত অসম গণ পৰিষদ দলৰ নেতৃত্বত আমি বিধায়ক নিৰ্বাচিত কৰিছিলো। 2016 চনতো সহযোগত আমি কৰিছিলো। তাৰপিছত আমাক তুচ্ছ তাচ্ছিল্য কৰিছিল যে ঢকুৱাখানাৰ অসম গণ পৰিষদ দল নাই, কেইটিমান মানুহে আছে। আজি আপোনালোকে প্ৰমাণ কৰি দিলে অসম গণ পৰিষদ দল ঢকুৱাখানাত মৃত্যু পোৱা নাই। অসম গণ পৰিষদ দল 2011তকৈ শক্তিশালী হৈছে। অসম গণ পৰিষদ দল 2016 চনতকৈ শক্তিশালী হৈছে আৰু 2021 চনত অসম গণ পৰিষদ দল অধিক শক্তিশালী হ'ব। বহুত মানুহে মোক প্ৰশ্ন কৰে যে আপুনি 2021 চনত অসম গণ পৰিষদ দল বা আঞ্চলিক দলৰ পৰা আপুনি নিৰ্বাচন খেলিব নেকি? 2021 চনত পদ্মলোচন দলে ইলেকশ্যন খেলিব নেখেলিব সেইটো ডাঙৰ কথা নহয়। 2021 চনত ঢকুৱাখানাত জাতীয়তাবাদী আঞ্চলিকতাবাদী শক্তি অধিক শক্তিশালী কৰাটোহে আমাৰ লক্ষ্য উদ্দেশ্য।